ইয়াতে এটা ৰবৰী কাণ্ড সংঘটিত হৈছিল। এই ঘটনাটো সংঘটিত হোৱাৰ পিছত কমপ্লেইন দিয়া 11 দিনৰ পিছত আমি মুংযুঁজু কৰিলোঁ। মুংযুঁজু কৰি আমি তদন্তকালত এই ঘটনাত টবকাৰ এজন কামাল নামৰ যুৱক জড়িত থকাৰ আমি অলপ প্ৰমাণ পাওঁ আৰু তেওঁক আমি পিছত গম পাওঁ যে বিভিন্ন ধৰণৰ আগতেও অপৰাধমূলক কাৰ্যত জড়িত আছিল। সেই সূত্ৰে যোৱাকালি আমাৰ উপবিধায়ক জ্যোতিৰ্মন বনিয়াৰ নেতৃত্বত এটা দল টবকালৈ যায় আৰু কামালুদ্দিনক কাৰায়ত্ব কৰে। তেওঁৰ পৰা এই ডকাইতি কাণ্ডত লৈ যোৱা মোবাইলটো জিম্মাৰ পৰা উদ্ধাৰ কৰা হয় আৰু কামালুদ্দিনৰ চিকিউৰিটিৰ ভিত্তিত অন্য 3জন সন্দেহযুক্ত ব্যক্তিক আটক কৰা হয় আৰু যিখন মটৰচাইকেল ডকাইতি সংঘটিত কৰাত ব্যৱহাৰ কৰিছিল ৰবাৰী কাণ্ডত সেইখনো উদ্ধাৰ কৰা হয়। যিকেইজন আপোনালোকৰ তালত পৰিছে গোটেইকেইজনৰ নামকেইটা কি কি? কামালুদ্দিন, চৌনব আব্দুল ৰহিম, হাবিবুর রহমান, চৌনব মফিজুদ্দিন, ইজরাইল আলী, চৌনব ইব্রাহিম আলী, আমিনুল হক, চৌনব আব্দুল ৰহিম। পিষ্টলটোৰ কথা কৈছে, পিষ্টলটো উঠাব পিষ্টলৰ কথা এতিয়ালৈকে একো উল্লেখ কৰা নাই। আমাৰ তদন্ত হয়তো কালি ৰাতিপুৱা হৈছে অব্যাহত আছে। আজি আমি তেওঁলোক অৱগত কৰিছোঁ। এতিয়ালৈ এই চাৰিজনক আটক কৰা হৈছে যদিও আমি অধিক তদন্ত চলাবলৈ বাকী আছে। দবকাৰ ক'ব নিজ বৰ্ডাৰ টকা উদ্ধাৰ কৰিছে নে? এতিয়ালৈ উদ্ধাৰ হোৱা